নমস্কাৰ মোৰ নাম আফৰিন হুছেইন মই এবাৰ এপিএসসি পৰীক্ষাত ৰ্যাঙ্ক 21 পাইছো মই আজি আপোনালোকক এপিএসসি পৰীক্ষাৰ বিষয়ে দুআষাৰ ক'বলৈ খুজিছো আৰু ইনফৰমেশন লাগিলে মোৰ ইনষ্টাগ্ৰাম afrin16 হুছেইনত আপোনালোকে কন্টাক্ট কৰিব তাতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই ট্ৰাই কৰিম মই গ্ৰেজুৱেচন পলিটিকেল সায়েন্স অনাৰ্স লৈ কৰিছো মিৰাণ্ডা হাউস দিল্লী ইউনিভাৰ্সিটিৰ পৰা আৰু TISS গুৱাহাটীৰ পৰা পিস এণ্ড কনফ্লিক্ট ষ্টাডিজত মাষ্টাৰ্ছ কৰিছো মই সৰুৰে পৰা দেউতা আৰু ককা দেউতাক দেখি বহুত ইনস্পায়াৰ হৈছিলো ভাবিছিলো কি ৰাইজৰ সেৱা কৰিম আমাৰ অসমীয়া মানুহৰ সহায় কৰিম তেওঁলোকক সেৱা কৰাৰ মোৰ ইচ্ছা আছিল আৰু হেতু কাৰণে মই ভাবিলো কি APSC জয়েন কৰিম কাৰণ আৰু ৰাইজৰ সেৱা কৰিবলৈ আৰু বহুত ৰাস্তা আছে কিন্তু APSC মানে সিভিল সাৰ্ভিস থাকিলে আমাৰ এটা ইনষ্টিটিউশনাল ব্যাকিং থাকে এটা সাৰ্টেন অথৰিটি থাকে এতিয়া মোৰ যিমানখিনি মোৰ অথৰিটি থাকিব সেইখিনি হিচাপে মই ৰাইজৰ সেৱা কৰি আগবাঢ়ি যাম সেয়াই মোৰ আশা হ'ল আৰু APSC এক্সামৰ বিষয়ে দুআষাৰ কৈ লওঁ তিনিটা পাৰ্ট থাকে এটা হ'ল প্ৰিলিমিনাৰী এক্সাম তাৰপিছত হেতু পাস কৰিলে মেইন এক্সাম দিব লাগিব আৰু তাৰ পিছত ফাইনেল ষ্টেজত গৈ ইন্টাৰভিউ দিব লাগিব আৰু প্ৰিলিমিনাৰী দুখন পেপাৰ থাকে এখন হ'ল জেনাৰেল ষ্টাডিজ এখন কম্পালসৰি সবৰে বাবে আৰু সেকেন্ড এখন অপশনাল থাকে অপশনাল এখনই থাকে কিন্তু আৰু মোৰ হেতু হেল্প হৈছিল কি পলিটিকেল সায়েন্স মোৰ কোৰ সাবজেক্ট আছিল হেতু কাৰণে পলিটিকেল সায়েন্সত মোৰ এটা কমান্ড আছিল আৰু মোৰ নিজৰ এৰিয়া নিজৰ ফিল্ড টাইপ লাগে হে কাৰণে মোৰ মানে ইমান প্ৰবলেম হোৱা নাছিল হে কাৰণে মই প্ৰিলিমিনাৰী এক্সামত হিমানটা পঢ়াও নাছিল কিন্তু এক্সামটো ক্লিয়াৰ হৈ গল আৰু জিএছৰ কাৰণে মই কাৰেন্ট এফেয়াৰ্স বহুত চাইছিলো আসাম ট্ৰিবিউন ডেইলি পেপাৰ সদায় ফিনিশ কৰো আৰু হিন্দুখন আমাৰ ইয়াতে গুৱাহাটীত এদিন লেট আহে মানে আজি পেপাৰটো কাইলৈ পাম কিন্তু তথাপিও মই পুৰণা পেপাৰখন লৈ পেলাই পঢ়ো আৰু এতিয়া পঢ়ো হেতু হ্যাবিট থাকি গল আৰু এটো হলনি নহব চাগে এতিয়া কিন্তু মেইন এক্সামত চাৰিখন পেপাৰ থাকে এখন হ'ল জেনাৰেল ষ্টাডিজ জেনাৰেল ইংলিশ এই দুখন পেপাৰ সবৰে কাৰণে কম্পালসৰি আৰু বাকি দুটা অপশনাল সিলেক্ট কৰিব লাগিব আপোনালোকৰ যি মন যায় আপুনি হেতু সিলেক্ট কৰিব পাৰে মই লৈছিলো পলিটিকেল সায়েন্স আৰু এডুকেশন আৰু এতিয়া ধৰক পলিটিকেল সায়েন্স তাতে থাকিব পেপাৰ 1 পেপাৰ 2 আৰু এডুকেশনত তাৰ ভিতৰতে থাকিব পেপাৰ 1 পেপাৰ 2 আৰু মই আপোনালোকক সাজেষ্ট কৰিম কি যদি সাবজেক্টটো দুটা অপশনটো সবে লবই লাগিব এতিয়া মানে কি কৰিব দুটা নতুন সাবজেক্ট লোৱাতছে মই হেকাৰণে পলিটিকেল সায়েন্স ললো কাৰণ পলিটিকেল সায়েন্সটো মোৰ কমান্ড আছিল আৰু এডুকেশনটো মোৰ কাৰণে একদম অ্যাবসলিউটলি নিউ সাবজেক্ট ফৰ মি হেতু কাৰণে মই এডুকেশনত মানে বহুত ভয় লাগিছিল কেতিয়া পঢ়া নাই নতুন সাবজেক্ট কি কৰিম বুলি হেতুত মই মানে 2 মান্থস মান পুৰা ডিভোট কৰিলো পুৰা নোটস বনাইছো আৰু নোটস বনাইছো চন্দ্ৰপ্ৰকাশ পাবলিকেশনৰ মুকুন্দ শৰ্মা এডিটেড নোট এখন কিতাপৰ পৰা আৰু কৃষ্ণকান্ত হেন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটি তাৰে নোটস আপোনালোকে PDF অনলাইন পাই যাব হিখিনি আমাৰ APSC সিলেবাসৰ লগত মিলাই টপিকবোৰ চালে হ'ল হিখিনি নোটস আহি যাব আৰু পলিটিকেল সায়েন্সৰ কাৰণে মই পঢ়িছো অবভিয়াসলি ইন্ডিয়ান পলিটি কাৰণে লক্ষ্মীকান্ত আছিল শুভ্ৰ ৰঞ্জনৰ নোটসও আছিল আৰু আমাৰ ফিলসফি আৰু থিওৰি পাৰ্টখিনি কাৰণে সুশীলা ৰামস্বামীৰ এখন কিতাপ আছে হিষ্ট্ৰী অফ পলিটিকেল থট তাৰপিছত CL বেপাৰৰ আছিল এখন কিতাপ কিন্তু হেবোৰ মানে মই কিনিব লগা হোৱা নাই কাৰণ পলিটিকেল সায়েন্স মোৰ কলেজতে নিজৰে সাবজেক্ট আছিল হে কাৰণে মোৰ কলেজ নোটস আছিল ইমান মানে হেতু টেনচন লব লগা হোৱা নাই আৰু ইংলিশৰ কাৰণে মই গ্ৰামাৰ চাইছিলো ভালকে আৰু এসে এখন চাইছিলো এসে টপিক মই বেছিও চোৱা নাই 5-6 খন মান চাই গৈছো আৰু এনিও মোৰ আনসাৰ ৰাইটিং ঠিকে আছে ইংলিশৰ ওপৰত মোৰ এটা কমান্ড এটা আছে হে কাৰণে আনসাৰ লিখোতে মোৰ প্ৰবলেম হোৱা নাই হেকে খালি আপোনালোকক মই সাজেষ্ট কৰিম কি আনসাৰ ৰাইটিং টু প্ৰেক্টিস ভালকে কৰিব আৰু তাতে মানে কি হয় আপোনালোকে কলেজত যেনেকে লিখে নহয় আমি সকলোৱে যেনেকে কলেজত লিখো তাতছে বহুত ডিফাৰেন্ট হয় APSC এক্সামত আনসাৰ লিখাটো হেতু কিপ ইন মাইন্ড কি হেতু একদম স্ট্ৰাকচাৰ্ড হ'ব লাগিব শৰ্ট হ'ব লাগিব গুটে পইণ্টস ইনক্লুড হ'ব লাগিব পইণ্ট ওয়াইজ লিখিব লাগে যিমান পাৰে আৰু ইন্টাৰভিউত গৈ পেলাই আমাৰ অক্টোবৰত ইন্টাৰভিউ হৈ গল তাতে মানে ইন্টাৰভিউ কাৰণে মই ইমান টেনচন লোৱা নাছিলো মেইন এক্সাম দি পেলাই মই অকন ৰিলেক্স হলো তাৰ পিছত ফ্ৰেণ্ডছৰ লগত ঘূৰিলো বাট আই কেপ্ট আপ উইথ মাই ৰিডিং মই মানে হেনেকে কোৱা নাই কি একদম পঢ়া শুনা বাদ দি দিলো মই ডেইলি নিউজ পেপাৰ পঢ়িলো আৰু ইতিমধ্যে আমাৰ বহুত গ্যাপ হৈ গল না মেইনছ এক্সাম আৰু ৰিজাল্টৰ ডিক্লেৰেশ্যনত সো মই কি কৰিলো কি মই around 5 or 6 novels not just like fictional novels মই নন ফিকশন পঢ়িলো পঢ়িলে ফিনিশ কৰিলো সো ইন্টাৰভিউত হেবোৰ আনসাৰ প্ৰশ্ন খুধুতে মই আনসাৰ দিউতে ইন্টাৰভিউত হেতু বহুত কামত আহিলে মোৰ like I could provide well read insightful answers আৰু হেতু কাৰণে মই কম কি আপোনালোকে
এতিয়াতো সময় যদি নাই কিন্তু এনে ৰিডিং হ্যাবিট এটা থাকিলে বহুত ভাল হ'ব আপোনালোকৰ যদি ৰিডিং হ্যাবিট আছে তেলা 50% অফ দ্য ব্যাটল ইজ ওয়ান এটা খালি আনসার রাইটিং কৰিলে হ'ল খালি আৰু এতিয়া মই আপোনালোকৰ লগত কিছুমান কমন মিস্টেক্স কম যোনবিলাক মই কৰিছো ইভেন আই ওয়াজ গিল্টি অফ মেকিং দিস মিস্টেক্স আৰু এবাৰ মোৰ সেকেন্ড অ্যাটেম্প্ট আছিলে ফার্স্ট অ্যাটেম্প্ট মই দিছিলো 2016 ৰ ইন্টাৰভিউ মই ৰৈ গলো কিবা কাৰণে মই 2 মাৰ্কছৰ কাৰণে ক্লিয়াৰ নহল কিন্তু এবাৰ হৈ গল আৰু এই মিস্টেক্স বোৰ হল কি এটা হল নাম্বাৰ 1 মিস্টেক হল কি আমি অকল প্ৰিলিমছত ফোকাস কৰিলে বহুত ভাল ষ্টুডেন্টছক মই দেখিছো কি ক্লিয়াৰ নকৰে প্ৰিলিমছত ৰখি যায় নহলে পিছত গৈ মেইনছত ৰাখে মানে দুটা স্টেজ থাকে ন এই স্টেজত মানে আপোনালোকে ইন্ডিভিজুৱেলি ফোকাস নকৰিব এটা হোলিস্টিক এপ্ৰোচ লব পঢ়ালৈ পেলাই suppose মানে আৰু সিলেক্টিভ ষ্টাডি ইমানো বেছি সিলেক্টিভ নকৰিব কি ধৰক আপোনালোকে এনশিয়েন্ট হিষ্ট্ৰি পঢ়িছে খালি আৰু পেপাৰত কোৱেশ্চনত খুদে কি মডাৰ্ন হিষ্ট্ৰি বা মডাৰ্ন হিষ্ট্ৰি পঢ়িছে এনশিয়েন্ট খুদি দিয়ে সেইকাৰণে ইটস বেটাৰ কি আপোনালোকে সব পঢ়ি যাওক যিয়ে কোৱেশ্চন খুদে আপোনালোকে পাৰিবই মানে এনেকুৱা নহয় কি হে মই একোৱে নোৱাৰো এইটো টপিকে পঢ়া নাই আৰু হেতু প্ৰিলিমছত মানে আপোনালোকৰ শৰ্ট অবজেক্টিভ টাইপ কোৱেশ্চনছ খুদে হেতু কাৰণে ইনফৰমেশন বেসড হয় এটো আৰু এটা ইমান কনসেপ্টৰ ইমান হেয়া নাই ইনফৰমেশন খিনি লাগিব আৰু পুৰা ষ্টেটিষ্টিক্স খুদে কিছুমান ষ্ট্ৰেট ডাটা খুদি দিয়ে আৰু হেকাৰণে আপোনালোকে অকন মাইন্ডফুল হ'ব পঢ়ি থাকোতে এই কিছুমান like in which year did the battle of in which year was the battle of Panipat fought hetu question suppose you'll have to remember the year আপোনালোকে ইয়াতে এটা গেস কৰিলে নোৱাৰে গেস কৰিলে মানে অপশনস বোৰ ইমান সিমিলাৰ হ'ব কি তাতে কনফিউজন হৈ যাব আৰু মেইনছত আর দ্য নাম্বাৰ 1 মিস্টেক হয় কি আনসার রাইটিং হেতু বহুত প্ৰবলেমেটিক হয় আনসার রাইটিং আমি কলেজত যেনেকে লিখো হেনেকে একেবাৰে লিখিব নালাগে কলেজত আপোনাৰ ধৰক 100 মাৰ্কছৰ কাৰণে 3 আৱাৰ্ছ পায় ইয়াতে আপোনালোকে 300 মাৰ্কছ আনসার কৰিব লাগিব উইদিন 3 আৱাৰ্ছ হেতু মানে এটা আপোনালোকে ভাবি লওক টাইম ম্যানেজমেন্ট কেনে কৰিব টাইম ম্যানেজমেন্ট কৰাটো এটা বহুত ডাঙৰ প্ৰবলেম হয় হেতু কাৰণে মই সাজেষ্ট কৰিম কি আপোনালোকে আনসার রাইটিং ফোকাস আনসার রাইটিংত বহুত আগৰ পৰা ফোকাস কৰিব লাগিব আৰু মক টেস্ট বোৰ লব প্লিজ মক টেষ্টত মানে আপোনালোকৰ এটা প্ৰেছাৰ থাকে ন টাইম বাউন্ড এটা প্ৰেছাৰ থাকে কি এইখিনি সময় ভিতৰতে ফিনিশ হয় নাই পেপাৰ বহুতৰ পেপাৰ কমপ্লিট নহয় মোৰো এবাৰ একচুয়ালি পেপাৰ কমপ্লিট কৰা নাছিলে কিন্তু মই পিছত ঠিক কৰিলো সুধৰাই দিলো নিজকে আৰু অবজেক্টিভ টাইপ কোৱেশ্চনছ বিলাকত একেবাৰে পুৰা পিন পইণ্ট আনসাৰ কৰিব লাগিব একদম গেছ নকৰিব এতিয়া মোক বহুতে মোক টাইম টেবুলৰ কথা সোধে আৰু মোৰ টাইম টেবুলটো মই এইখিনিতে আপোনালোকক এটা ডিসক্লেমাৰ দি থওঁ যোনটো মানে মোৰ কাৰণে কাম কৰিছে হেতু আপোনালোকৰ কাৰণে সেম ৰিজাল্টস নহব পাৰে কিছুমানে ৰাতি পঢ়ি ভাল পায় কিছুমানে ৰাতিপুৱা উঠি পঢ়ে মই আই এম এ মৰ্নিং পাৰ্সন হেকাৰণে মই ৰাতিপুৱা 5টা উঠি পেলাই মই এক্সাৰসাইজ কৰো তাৰপিছত 6:30 পৰা 8:30 মানলৈকে পঢ়ো 9টা বজাত ব্ৰেকফাষ্ট 10টা পৰা আকৌ পঢ়া ষ্টাৰ্ট আৰু এইখিনি মই পঢ়িম টিল লাঞ্চ যেতিয়া ভাত খাও 1 বজাত বা 1:30 মানত মই যেতিয়া লাঞ্চ কৰো তাৰ পিছত মই অলপ হোমৱৰ্ক খাই পেলাই অকমান খুলে মানে তাৰপিছত আকৌ ইভিনিঙত ফ্ৰেছ হৈ পেলাই উঠি পেলাই আকৌ পঢ়িব পাৰো সেইকাৰণে আকৌ মই 5টা মানৰ পৰা পঢ়ো বা 4টা মানৰ পৰা আৰু 6 লৈকে পঢ়ো 6টাত চাহ খাও তাৰপিছত আকৌ চাহ খাই পেলাই আকৌ পঢ়ো 9:30 মই শুই যাওঁ সো মই আই হেভ ডিনাৰ এট around 7:30 to 8 আৰু তাৰপিছত মই 9:30 শুই যাওঁ আকৌ উঠি পেলাই আকৌ মই 5টাত উঠো কেতিয়াবা 4টাতো উঠো ৰাতিপুৱা বা 6টাতো উঠো এই ঠাণ্ডা দিনতো মোৰ দেৰিকে উঠা হয় কিন্তু এনে গৰম দিনত আৰামছে 4:30 5 উঠি পেলাই ৰাতিপুৱা অলপ এক্সাৰসাইজ কৰিলে মানে কি হয় এক্সাৰসাইজে মানে আপোনালোকৰ ইনক্ৰিজ কৰে ব্লাড ফ্লো টু দ্য ব্ৰেইন তাৰপিছত পঢ়িলে বেছিকে মনত থাকে এটলিষ্ট মই হেতু মানে ৰিজাল্ট পাইছো নিজে ডিটেইলছত ক'বলৈ গ'লে মই এক্সাৰসাইজৰ পিছত 6:30 ৰাতিপুৱা 6:30 পৰা মই পঢ়া স্টার্ট কৰো এডুকেশন যেটা মই এডুকেশন টু ওপৰত একদম কনফিডেন্স নাছিলে একেবাৰে নিউ সাবজেক্ট আছিলে হেকাৰণে মই 6:30 to 8:30 মই এডুকেশন পঢ়িছিলো তাৰপিছত 9টা বজাত ব্ৰেকফাষ্ট কৰি 10টা মানলৈকে গাছা ধুই পেলাই ৰেডি হৈ যাও আৰু তেতিয়ালৈকে পেপাৰো আহি যায় নিউজ পেপাৰ মই পঢ়ি লও আৰু আগদিনাখনৰ হিন্দু পৰা মই নোটছ বনাও সো হিন্দু মই বহুত দিনলৈকে পেপাৰ কাটিং ৰাখিছিলো তাৰপিছত মানে পেপাৰ কাটিং ৰাখি বেছি বহুত জমা হৈ গ'ল আৰু ইমান কাম হোৱা নাছিলে সেইকাৰণে মই নিজে নোটছ বনোৱা ষ্টাৰ্ট কৰিলো নিউজ পেপাৰৰ পৰা তাতে মানে কি হয় সিন্স মই নিজে লিখি আছো ন মই একদম নেসেসারি ইনফৰমেশন খিনিহে লিখা হয় বেলেগ মানে একো দীঘলীয়াকে লিখাই নহয় সো হেতু নোট মেকিংতো মোক হেল্প কৰিলে তাৰপিছত মই পেপাৰখন 1 আৱাৰ মানৰ ভিতৰতে ৰ্যাপ আপ কৰি পেলাই মই এটা পলিটিক্যাল সায়েন্স পঢ়ো তাৰপিছত পলিটিক্যাল সায়েন্সত হয় ফিলসফি পলিটিক্যাল থিওৰি নহলে পিছৰ ফালে মই ইন্ডিয়ান পলিটি পঢ়িছিলো আৰু তাৰপিছত লাঞ্চ কৰি পেলাই শুই উঠি পেলাই মই তেতিয়া মই ভিডিঅ' চাওঁ কিবা ইভিনিঙত মই ষ্টাডি আইকিউ চাওঁ
নহলে কিবা ওয়েবসাইট চাও PIB চাও প্ৰেছ ইনফৰমেশ্যন ব্যুৰো তাৰে বহুত ভাল ইনফৰমেশ্যন আহে স্পেচিয়েলি ৰিলেটেড টু স্কিমছ এণ্ড পলিচিজ সেইখিনি মই স্কিমছ এণ্ড পলিচিজখিনি জেনেৰেলি ইভিনিঙত চাওঁ আৰু তেতিয়া মানে গধূলিত ইমান চিৰিয়াছ হেভি টপিকবোৰ পঢ়া নহয় ধৰক মই এতিয়া ৰিজনিং চাব আছে সেইটো ৰাতিপুৱাই চাব লাগিব আৰু ইভিনিঙত এইখিনি চাওঁ তাৰপিছত চাহ খাই পেলাই ডিনাৰ কৰি পেলাই তেতিয়া ডিনাৰ কৰাৰ পিছত কাৰেণ্ট এফেয়াৰ্ছখিনি আকৌ এবাৰ ৰিভাইজ কৰোঁ আৰু তাৰপিছত শুই থাকোঁ মই 9:30 মানত শুয়ে যাওঁ এতিয়া আপোনালোকৰ বহুতৰ আজিকালি স্পেচিয়েলি ৰাতি পঢ়িলে বেছি হয় মানে আমাৰ নিশাচ হৈ গৈছে মানুহবোৰ এতিয়া ৰাতি পঢ়িলে বেছি মন থাকে আজিকালি লাইফষ্টাইলটো এনেকুৱা চেঞ্জেই হৈছে চ' দেয়াৰ ইজ নাথিং ৰং উইথ দেট চবৰে কাৰণে বেলেগ বেলেগ ফৰ্মুলাটো ৱৰ্ক কৰে এটা যেটো ওৱান সাইজ ফিটস অল টাইপটো নহয় ন কি যোনটো মোৰ কাৰণে হয়তো আপোনালোকৰ হ'ব চ' প্লিজ মানে এতিয়া মই ৰাতিপুৱা পঢ়িছোঁ আপোনালোকে ৰাতিপুৱা পঢ়িবলৈ নাযাব ডু হোৱাট এভাৰ ফিটছ ইউ মোৰ মেথড অফ প্ৰিপাৰেশ্যনটো আছিলে মোৰ মাইণ্ডত এইটো আছিলে কি মোৰ কিছুমান ষ্ট্ৰেংথছ আছে আৰু উইকনেছ আছে সেইটো এটা এনালিচিছ কৰিছিলোঁ মই আৰু মই ডিচাইড কৰিছিলোঁ কি মোৰ ষ্ট্ৰেংথছ অলৰেডি আছে হ'ল পলিটি হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ জিঅ'গ্ৰাফী এই চাৰিটা দে ৱৰ মাই ষ্ট্ৰেংথছ চ' মই সেইকেইটাকে এনহান্স কৰিলোঁ instead of focusing on my weaknesses like maths and science যোনবিলাক মই একদম লাষ্টত পঢ়িছিলোঁ আৰু অলমষ্ট পঢ়াই নাছিলোঁ বুলি ক'ব পাৰা সেইখিনি টাইমত মানে মই তাতকে বেটাৰ ভাবিলোঁ কি মই ইণ্ডিয়ান পলিটি আৰু হিষ্ট্ৰীত ফ'কাছ কৰোঁ হিষ্ট্ৰী 3টা পাৰ্ট আছে এনচিয়েণ্ট মিডিভেল মডাৰ্ণ তাৰে মই এনচিয়েণ্ট আৰু মডাৰ্ণত বেছি ফ'কাছ কৰি পঢ়িছিলোঁ আৰু মডাৰ্ণৰ কাৰণে মই পঢ়িছিলোঁ বিপিন চন্দ্ৰ ইণ্ডিয়া ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স আৰু স্পেক্ট্ৰামৰ কিতাপখন আৰু ইয়াতে এটা কথা কৈ থওঁ কি বিপিন চন্দ্ৰখন পঢ়িব যদিহে আপোনাৰ তাত বহুত সময় আছে মানে এইটো পৰীক্ষাৰ আগমুহূৰ্তত পঢ়া কিতাপ নহয় এখন কাৰণ তাতে বহুত ইনফৰমেশ্যন আছে যোনটো আপোনাৰ নলেজ বঢ়াব আৰু আপোনাৰ আনচাৰ ৰাইটিংটো স্কিলটো এনহান্স কৰিব কিন্তু প্ৰিলিমছৰ কাৰণে ইমান কাম নাহে সেইকাৰণে বহুত আগতে পঢ়িব এতিয়া আকৌ মেইনছ এক্সামৰ আগতো পঢ়িবলৈ প্ৰব্লেম হয় কাৰণ বিপিন চন্দ্ৰ বহুতৰ সাপোজ 1 মান্থ লাগি যায় তাহলে আপুনি মেইনছৰ কাৰণে টোটেল পাব 2 মাহ 3 মাহ তাৰ 1 মাহ যদি আপুনি বিপিন চন্দ্ৰ পঢ়ে বাকি 2 মান্থছ কি কৰিব সেইটো কাৰণে ধ্যান দি পেলাই মানে বিপিন চন্দ্ৰখন এনে আৰু পঢ়ি ভাল লাগে এখন কিতাপ হেনেকে কৰি পঢ়িব পাৰে that really helps in history modern history আৰু পলিটি কাৰণে মই পঢ়িছিলোঁ লক্ষ্মীকান্ত সেইখন কমন হয় তাতে সব আছে পলিটিৰ কথা আৰু লক্ষ্মীকান্ত আছে ডিডি বাসু আছে ডিডি বাসু কনস্টিটিউশনৰ ওপৰত যোনখন আছে সেইখনো ভাল হয় লক্ষ্মীকান্ত আৰু এখন আছে গভৰ্নেন্সৰ ওপৰত কিতাপ গভৰ্নেন্স ইন ইণ্ডিয়া নেকি সেইখনো ভাল হয় আৰু পলিটিক্যাল থিওৰি আৰু থটৰ কাৰণে গোটেই মোৰ প্লেটৰ দ্য ৰিপাব্লিকৰ অৰিজিনেল ভাৰ্চনটো পঢ়িছোঁ খালি গ্ৰীকত নহয় ইংলিছত আৰু দ্য আৰ্ট অফ ৱাৰ সেইবিলাক মই এনেই পঢ়িছোঁ পলিটিক্যাল থিওৰিত মানে মোৰ কি হয় আগৰ পৰা ইণ্টাৰেষ্ট এটা আছে সেইকাৰণে মোৰ সিমান প্ৰব্লেম হোৱা নাছিলে এতিয়া জন ষ্টুৱাৰ্ট মিলৰ কাৰণে আপুনি ইণ্টাৰনেটৰ পৰা লৈ ল'ব পাৰে ইনফৰমেশ্যন কিতাপ যদি আছে খুব ভালেই আৰু জিঅ'গ্ৰাফী আৰু এনভাইৰনমেণ্ট সেইটো কাৰণে জিঅ'গ্ৰাফী কাৰণে মই খালি ক্লাছ 11 ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফী সেইখন বহুত ভালকৈ মোৰ পঢ়া আছিলে আৰু হিউমেন জিঅ'গ্ৰাফী মোৰ সিমান পঢ়া নাছিলে কিন্তু জিঅ'গ্ৰাফী মই মানে এটা বেছ এটা আছিলে মোৰ জিঅ'গ্ৰাফী আগৰে পৰা আছিলে স্কুলতো মোৰ এডভান্স জিঅ'গ্ৰাফী আছিলে সেইকাৰণে সিমান পঢ়িব লগা নাই হোৱা ৰিভিজন এবাৰ কৰি গৈছোঁ সেয়াই হৈ গৈছে আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফীটো মই সিমান পঢ়া নাছিলোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফী খালি প্ৰিলিমছৰ কাৰণে পঢ়িছোঁ আৰু এই কাৰেণ্ট এফেয়াৰ্ছ কেপচুলছ যে আছে সেইবিলাকৰ পৰা পঢ়ি গৈছোঁ আৰু মেইনছৰ কাৰণে ৱৰ্ল্ড জিঅ'গ্ৰাফী নালাগেও নেকি চিলেবাছখন এবাৰ ভালকৈ চাই ল'ব আৰ্ট এণ্ড কালচাৰৰ কাৰণে কিতাপ আছে বহুত মই আৰ্ট এণ্ড কালচাৰ অসমৰ আৰ্ট এণ্ড কালচাৰটোত ফ'কাছ কৰিছিলোঁ সেইকাৰণে আছাম ইয়ৰ বুকখনৰ পৰা পঢ়িছিলোঁ আৰু আৰিহান্তৰ এখন আছে ন' ইয়ৰ ষ্টেট আছাম বুলি এখন কিতাপ তাৰ পৰাও মানে আৰ্ট এণ্ড কালচাৰৰ কাৰণে ভাল হয় জিঅ'গ্ৰাফীও আছে খালি অকণমান চাই ল'ব যাতে প্ৰিণ্টিং মিষ্টেক নাথাকে আৰু ইকনমিক্সৰ মানে ষ্টেটিক পাৰ্টৰ কাৰণে মই সেনেকৈ পঢ়িব লগা হোৱা নাই কাৰণ GDP কাৰেণ্ট একাউণ্ট ডেফিচিট সেইবোৰ আগৰ পৰাই জানো টুইন বেলেঞ্চ শ্বীট সেইবোৰ আগৰ পৰা মোৰ জানাই আছিলে সেইকাৰণে মই মানে ইমান বেছিকৈ মই ইকনমিক্সৰ বেছ বনাবলৈ যোৱা নাছিলোঁ কাৰণ সময় বহুত কম আছিলে মোৰ তাতে আৰু মই ইকনমিক্সৰ কাৰেণ্ট এফেয়াৰ্ছখিনি কিন্তু আপডেটেড আছিলোঁ ডেইলি নিউজ পেপাৰ পঢ়োঁ তাতে ইকনমিক্স ছেকশ্যনত গৈ পেলাই দ্য হিন্দু আৰু আছাম ট্ৰিবিউন দুটাতে গৈ পেলাই ইকনমিক্সৰ কাৰেণ্ট এফেয়াৰ্ছখিনি মই চাইছিলোঁৱেই সাপোজ RBI নতুন গভৰ্ণৰ বা ডেপুটি গভৰ্ণৰ সেইবিলাকেই মানে আৰু ইকনমিক্সৰ বা নতুন এটা সাপোজ RBI এটা নতুন এটা পেনেল এটা কনষ্টিটিউট কৰিছে MSME খিনি চাবলৈ বা সেইবিলাকে পেনেলছবোৰে চাইছিলোঁ মষ্টলি আৰু এনেও যোনবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যোনবিলাক পেনেলছবোৰ কনষ্টিটিউট কৰে সেইবিলাক অকণমান পঢ়িব লাগে সেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছতে আহি যাব আকৌ ৰিজনিং আৰু মেথৰ কাৰণে মই সিমান বেছি টাইম একেবাৰে ডিভোট কৰা নাছিলোঁ মানে একদম লাষ্টৰ কাৰণে মই ধৰিছিলোঁ ন সেইকাৰণে পঢ়া নাছিলোঁ
আৰু স্কিমছ এণ্ড পলিচিজখিনি মই ভালকে চাইছিলোঁ মনোৰমা ইয়াৰবুকৰ পৰা, তাতে গোটেইখিনি আছে। আকৌ ইণ্ডিয়া ইয়াৰবুক এখনো আহে, এভৰি ইয়াৰ পাব্লিকেশ্যন আহে, কিন্তু এখন হ'লেই হৈ যাব আৰু মষ্টলি। আৰু ইনচাইটছ অন ইণ্ডিয়াত ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপডেট কৰি থাকে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে স্পেচিফিকেলি মই পঢ়িছিলোঁ নিউজ পেপাৰ্ছ আৰু ষ্টাডি IQ মানে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ তাহাঁতিও আপলোড কৰে। চ' মানে সেইটো হাইলি ৰেকমেণ্ড কৰিম ইফ ইউ ৱান্ট টু কিপ আপডেটেড। কাৰণ আপুনি ছাপ'জ ডেইলি এদিনৰ কাৰেণ্ট এফেয়াৰ্ছ ছেইম ডে ফিনিছ কৰিলে আপোনাৰ প্ৰব্লেমবোৰ কমি যাব, কাৰণ লাষ্টত বহুতখিনি পঢ়িব লগা হৈ যায়। এনচিয়েণ্ট আৰু মিডিভেল হিষ্ট্ৰীৰ কাৰণে NCERT টেক্সট বুকছ বেষ্ট অপশ্যন হয়। তাতে মই 11-12 NCERT একদম থাৰলি পঢ়া আছিলে। মই একচুৱেলি মোৰ কাজিনছকো পঢ়াই আছিলোঁ 11-12 হিষ্ট্ৰী, চ' ইমান প্ৰব্লেম হোৱা নাছিলে, সেইটো মোৰ আপডেটেড হৈ আছিলে। আৰু জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট আই ট্ৰিটেড ইট এজ ওৱান ছাবজেক্ট। আৰু জিঅ'গ্ৰাফী ফিজিকেল জিঅ'গ্ৰাফীৰ বাহিৰে মই এনভাইৰনমেণ্টৰ শংকৰ IASৰ এখন কিতাপ আছে। আৰু জিঅ'গ্ৰাফী এনভাইৰনমেণ্টৰ মানে মোৰ অলৰেডি অকণমান বেকগ্ৰাউণ্ড আছিলে, ক্লাইমেট জাষ্টিছ, এনভাইৰনমেণ্টেল জাষ্টিছ, সেইবিলাক মানে আমাৰ মাষ্টাৰ্ছত লাগিছিলে, সেইকাৰণে সেইটো মই আপডেটেড আছিলোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল কি ছিকিউৰিটি চেলেঞ্জেছ ইন আছাম এণ্ড দ্য নৰ্থ ইষ্ট, সেইটো টপিক মানে মোৰ মাষ্টাৰ্ছত এক্সটেনচিভলি কভাৰ আছিলে, সেইটো কাৰণে মোৰ ইমান প্ৰব্লেম হোৱা নাছিলে। কিন্তু মেইন এক্সামছত সুধিছে তাৰ পৰা, অলদো সেইটো মানে চিলেবাছত স্পেচিফিকেলি ষ্টেট কৰা নাই ছিকিউৰিটি চেলেঞ্জেছ বুলি, কিন্তু সেইখিনি মানে পঢ়ি থোৱা আৰু জানি থোৱা বহুত বেছি ইম্পৰ্টেণ্ট হয়। বহুতে ভাবে কি UPSC কাৰণে প্ৰিপেয়াৰ কৰিলে অট'মেটিকেলি APSC ক্লিয়াৰ হৈ যাব। কথাটো কমপ্লিটলি মিছা নহয়, কিন্তু একেবাৰে সঁচাও নহয়, কাৰণ APSCত মানে আছাম ৰিলেটেড বহুত সোধে, অসমৰ জিঅ'গ্ৰাফী, অসমৰ হিষ্ট্ৰী, অসমৰ কালচাৰৰ কুৱেশ্যনছ বহুত সোধে, নামঘৰৰ কথা সুধি দিব পাৰে, আমাক সুধিছিলে মণিকুট কি হয়, সেইবোৰ মানে আছাম ৰিলেটেড হয়। সেইকাৰণে মানে ছাপ'জ কোনোবাই UPSC কাৰণে প্ৰিপেয়াৰ কৰি আছে, সেইটো কাৰণে ডাজ নট মিন কি অট'মেটিকেলি APSC ক্লিয়াৰ হৈ যায়। APSC কাৰণে যোনটো পঢ়াৰ ষ্টাইল আছে সেইটো UPSCতছে বহুত ডিফাৰেণ্ট হয়। আজিকালি মই দেখিছোঁ এটা ট্ৰেণ্ড কি APSC আজিকালি কুৱেশ্যনছবোৰ UPSC পেটাৰ্ণত সুধিবলৈ চেষ্টা কৰি আছে, কিন্তু আমাৰ APSCত সোধে কি ইনফৰমেশ্যন বেছড কুৱেশ্যনছ সোধে, আৰু UPSCত কনচেপ্ট বেছড। আৰু ইয়াতে মানে আপোনালোকৰ ইনফৰমেশ্যনখিনি বহুত এক্সটেনচিভ ইনফৰমেশ্যন সুধি দিব পাৰে, কিন্তু দে আৰ মষ্টলি ইনফৰমেশ্যন বেছড। আৰু কনচেপ্টৰ ইমান ইম্পৰ্টেঞ্চ নাহে, মেইন এক্সামছত অকণমান কনচেপ্টৰ ইম্পৰ্টেঞ্চটো আহি যায়। আৰু ইণ্টাৰভিউৰ কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছো চাবই লাগিব, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপোনাৰ ইণ্টাৰভিউ GT কুৱেশ্যন সুধিব পাৰে। একচুৱেলি আপোনাৰ ৰিলেটেড, আপোনাৰ ধৰ্ম, আপোনাৰ কমিউনিটি ৰিলেটেড এনিথিং কেন বি আস্কড, আপোনাৰ হবিজৰ কথা সুধি দিব পাৰে। আৰু ইণ্টাৰভিউত বেচিকলি আপোনালোকক কি কৰিব, প্ৰেছাৰ টেষ্ট এটা দিয়ে, মানে বহুত এটা হাই প্ৰেছাৰ এটা এনভাইৰনমেণ্টত দি দিয়ে, তেওঁলোকে চাই কি আপোনালোকে এটা ষ্ট্ৰেছফুল এনভাইৰনমেণ্টত কেনেকৈ বিহেভ কৰে বা খং উঠিলে কেনেকৈ বিহেভ কৰে। এতিয়া আছাম হিষ্ট্ৰীৰ কাৰণে ছেবা বৰ্ডৰ ক্লাছ 9 আৰু 10ৰ টেক্সট বুকবিলাক ইনাফ হয়, আৰু বেছি পঢ়িবলৈ ইমান নালাগে। আৰু আছাম মডাৰ্ণ হিষ্ট্ৰী মানে আফটাৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু, সেইখিনিৰ কাৰণে এখন বেলেগ কিতাপ আছে, সেইবিলাকো চাব পাৰে, অনলাইনো মেটেৰিয়েল পাই যাব পাৰে। আৰু আছামৰ হিষ্ট্ৰীৰ কাৰণে আপোনালোকক GSৰ পেপাৰ যোনখিনি সোধে হিষ্ট্ৰী, সেইখিনি আপোনাৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ চালে সেইখিনি হৈ যাব, সেইখিনিৰ পৰা কভাৰ হৈ যাব। আৰু কেৰিয়াৰ অপৰচুনিটিজ APSCৰ তলতে বহুত চাকৰি আছে। APSC বহুত ডিপাৰ্টমেণ্টেল এক্সামছো কণ্ডাক্ট কৰে, ইৰিগেশ্যন ইণ্ডাষ্ট্ৰিজ বহুত আছে। ৰিচেণ্টলি APSC ফাইনেন্সিয়েল ছাৰ্ভিচেছৰ এক্সামৰ কাৰণেও নটিফিকেশ্যন ওলাইছিলে, পৰীক্ষা হ'বহে আজিকালি। এইকেইটাও চাব পাৰে APSC আণ্ডাৰ যোনখিনি এক্সামছ আছে। আৰু যদি আপোনালোকে ইঞ্জিনিয়াৰ্ছ হয়, ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা হয়, তেতিয়াহ'লে আৰু বেলেগ ডিপাৰ্টমেণ্টেল এক্সামো আছে। মই সেইখিনিয়ে মানে গভৰ্ণমেণ্ট ছেক্টৰত সেইখিনিয়ে চাকৰি আছে আমাৰ অসমৰ চৰকাৰৰ তলত। কিন্তু APSC ৱেবছাইটটো প্লিজ চাব, APSC ৱেবছাইটত ইউজুৱেলি চব দিয়া থাকে, নটিফিকেশ্যনবোৰ ওলাই থাকে, তাতে ওলাই যায়। আৰু মোৰ কাৰণে মোৰ বেলেগ প্লেন নাছিলে, মোৰ এটাই প্লেন আছিলে কি মই APSC এক্সামটো ক্লিয়াৰ কৰিব লাগে, আৰু প্লেন বি মোৰ ক্ষেত্ৰত একেবাৰে নাছিলে। কিন্তু প্লেন বি থকাটো ভাল, বহুত মানুহৰ প্লেন বি থাকে ইউজুৱেলি, আৰু এটা ফল বেক অপশ্যন এটা, আৰু ইটছ নট নেচেচাৰী টু হেভ ইট, কিন্তু আই উড ষ্ট্ৰংলি এডভাইজ কি প্লেন বি এটা থাকক, কাৰণ উই অল নিড আ ছেফটি নেট। আৰু মোৰ কেছত আছিলে কি একেবাৰে নাছিলে, মোৰ এটাই ফ'কাছ আছিলে, এটাই গ'ল আছিলে, যোনটো APSC এক্সাম ক্লিয়াৰ কৰিব আছিলে, আৰু সেইটো এতিয়া হৈ গ'ল। লাষ্টলি মই কেণ্ডিডেটসকলক এয়া ক'ব কৈছোঁ কি আপোনালোকে ভয় নাখাব কি এই পলিটিকেল চায়েন্স বা এডুকেশ্যন বা হিষ্ট্ৰীত বেকগ্ৰাউণ্ড নাই, সেইকাৰণে মই পৰীক্ষা নিদিওঁ, সেইবুলি একেবাৰে ভয় খাবলৈ দৰকাৰ নাই। কাৰণ আপোনাৰ আজি যদি ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আজিৰ প্ৰিপাৰেশ্যনটো হ'ব কাইলৈৰ বেকগ্ৰাউণ্ড।
আৰু বেকগ্ৰাউণ্ডটো আপোনালোকে এনেকে বিল্ড কৰিব পাৰে ওভাৰ টাইম আৰু এদিনত কোনেও ইমান ভাল প্ৰিপাৰেচন নহয় মোৰো কিছুমান মান্থছ লাগিছে আৰু প্ৰিপাৰেচনৰ টাইমত মই কিছুমান বস্তু এভয়েড কৰিছিলো আৰু হেতু হল কি মই সোশ্যাল মিডিয়া একদম ডিএক্টিভ ৰাখিছিলো একদম কমপ্লিটলি মোৰ ফেসবুক ইনষ্টাগ্ৰাম সব ডিএক্টিভেট আছিল কাৰণ মই একদম পঢ়াত কনসেন্ট্ৰেট কৰিব খুজিছিলো আৰু সোশ্যাল মিডিয়াত মানে কি হয় বহুত ডিস্ট্ৰাকশনস থাকে মই টিভিও এভয়েড কৰিছিলো ইনফ্যাক্ট মই নতুন সিৰিজবোৰ নাচালোৱে নেটফ্লিক্স মই নাচালোৱে কাৰণ মোৰ পৰীক্ষা আছিল আৰু মোৰ ফোকাসটো আছিল মোৰ এক্সামছৰ ওপৰত আৰু সবৰে এটো নহয় কিছুমানে বহুত ভালকে ব্যালেন্স কৰিব পাৰে সোশ্যাল মিডিয়া কৰিব পাৰে পঢ়াশুনা কৰিব পাৰে আৰু যদি আপোনালোকে হেতু কৰিব পাৰে তো বহুত ভালেই কিন্তু মই খালি কৈছো মই কি কৰিছিলো আৰু মই ফ্ৰেন্ডছৰ লগত লগছক কৰাও একেবাৰে মেইনছৰ সময়ত মোৰ ফ্ৰেন্ডছে মোক দেখাও পোৱা নাছিলে এতিয়া বহুত দিনৰ মূৰত বহুতে দেখা পাইছে আৰু আপোনালোকক মই কম কি একদম ফোকাসটো বহুত ইম্পৰ্টেন্ট ডিটাৰমিনেশন বহুত ইম্পৰ্টেন্ট আৰু কনসিস্টেন্সি ইম্পৰ্টেন্ট ইয়াতে মানে আজি যদি পঢ়িছে তেলে 1 উইক ৰেষ্ট লব হেবোৰ নহয় এভৰি ডে আপুনি ফাৰ্ষ্টত স্টাৰ্ট কৰিব 4 আৱাৰ্ছ পাৰ ডে জাস্ট 4 আৱাৰ্ছ দি স্টাৰ্ট কৰিব ৰাতিপুৱা 2 ঘণ্টা গধূলি 2 ঘণ্টাকে পঢ়িব তে ডেইলি আপুনি 1 উইকৰ কাৰণে পঢ়িব চাবচোন 4 আৱাৰ্ছ পাৰ ডে টো যদি হেতু হৈ যায় না তে লাহে লাহে বঢ়াই গৈ থাকিব সময়খিনি আৰু ইন্টেনসিভ স্টাডি কৰিব লাগিব মেইনছৰ কাৰণে আৰু প্ৰিলিমছৰ কাৰণে এক্সটেন্সিভলি বহুতটা টপিকস কভাৰ কৰিব লাগিব আৰু হেতু মাইন্ডত ৰাখিব লাগিব কি যোনখিনি প্ৰিলিমছত পঢ়িছে সেইখিনি যদি মেইনছত লিখিব পাৰে আনসাৰ ৰাইটিং আপোনাক সবৰলৈ মোৰ শুভেচ্ছা থাকিল বেষ্ট অফ লাক মোৰ কাৰণে আশীৰ্বাদ কৰিব ধন্যবাদ